মৰ্নিং সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মই আমন্ত্ৰণ জনাইছোঁ বৰ্তমান 12টা বাজি কিছু তো গুড মৰ্নিঙত পৰে না পৰে কি জানে না মই বহুত বছৰ আগতে আজিৰ পৰা বহু বছৰ আগতে মই এখন কিতাপত পঢ়িছিলোঁ এজন মহাপুৰুষে তাতে লিখিছিল যে এজন ব্যক্তি ৰাতিপুৱা যেতিয়া দিনটোত যিটো সময়ত তেওঁ নিদ্ৰাৰ পৰা তেওঁ পৰিত্ৰাণ বা তেওঁ চকু মেলেই তাৰ পাছত সেই আচলতে গুড মৰ্নিং বুলি ধৰা হয় সেইটো যিটো টাইম হ'ব পাৰে 9টা হ'ব পাৰে ৰাতিপুৱা 5টা হ'ব পাৰে 12টা হ'ব পাৰে গধূলি 5টা হ'ব পাৰে দুপৰীয়া 2টা বা 3টাও হ'ব পাৰে তো আপুনি যেতিয়া হাৰি পায় তাৰে পাছৰ সময়টো আপুনি গুড মৰ্নিং বুলি ধৰিব আপুনি সবকে ক'ব পাৰে গুড মৰ্নিং এইটো মই পঢ়িছোঁ নিশ্চয় আছে ক'ৰবাত বাৰু ফালতু মই বাদ দিলোঁ এলা কথা বেলেগৰ আগত নকওঁ ইকে চিকাই গাইছে মাৰিব তাৰে পিছত আৰু মোক ক'ব কৈছি মই ক'লোঁ সেইকাৰণে মোক মাৰিছি বাদ দিয়ক বেলেগ লান কথা ফালতু আছিল চাব পাৰে অলপমান পৰিৱেশটো অলপ বেলেগ য'ত আছোঁ পৰিৱেশটো অলপমান বেলেগ তো মই আছোঁ এইটো বঙাইগাঁও কলেজৰ কেম্পাছ কাৰণ ইয়াত মোৰ দাদা ইংৰাজী বিষয়ৰ প্ৰফেচৰ Few moments later তো ৰুমতে বহুত সময় থাকিলোঁ তাৰে ভাবিলোঁ অলপমান ফুৰিও দিওঁ আৰু আপোনালোকক দেখাতে কেনে দেখি কেনাই তো এখন হৈছে বঙাইগাঁও কলেজৰ প্লেগ্ৰাউণ্ড ইয়াতে বিভিন্ন ধৰণৰ খেলাবিলাক হৈ থাকে তাত এইটো ৰাস্তা এই আৰু এই যিবিলাক দেখিছে এইবিলাক ঘৰ এইবিলাক কলেজে ক্লাছৰুম আৰু এইটো হৈছে বইজ হোষ্টেল চাব পাৰে এতিয়া দৌৰি আছে কোনোবাই কিবা বেলেগ খেলি আছে কোনোবাই এক্সাৰচাইজ কৰি আছে তো আৰু এই সোমোৱা গেট পিছৰ গেট আৰু এইটো ধুনীয়া চুক য'ত আৰু বিভিন্ন ধৰণৰ বস্তু পায় আৰু আপোনালোকে যদি ইয়াতে আহে ইয়াত বজাৰ চজাৰ কৰিব পাৰে অ'কে তো বলকচোন লৈ যাওঁ আপোনালোকক বঙাইগাঁও কলেজৰ মেইন গেটখনলৈ পালোৱে তো এইখন হৈছে বঙাইগাঁও কলেজৰ মেইন গেট আৰু ঠিক বঙাইগাঁও কলেজৰ সন্মুখতে এইটো এটা চাব পাৰে লেক বুলিও ক'ব পাৰি বা ডাঙৰ পুখুৰী বুলিও ক'ব পাৰি ধুনীয়াকৈ গধূলি টাইমত ইয়াত মানুহ চানুহ আহে ইয়াত লাইট চাইট দিয়া হয় আৰু বৰ্তমানতো ইয়াত পানী নাই কিন্তু যেতিয়া বৰষুণৰ টাইম হয় একদম ওপৰলৈকে পানী আহে আৰু ভাল লাগে আৰু ধুনীয়াকৈ ওপৰত পানী একদম হাতেৰে চুব পৰা টাইপ হৈ যায় আৰু সিমানে ডেঞ্জাৰো হয় কিন্তু দ আছে বহুত আৰু ধুনীয়া গধূলি টাইমতো এখিনিত সভা টাইপ হৈ যায় একদম ইয়াত ধুনীয়াকৈ দেখি আছে আই লাভ বঙাইগাঁও ৰাতি ইয়াত লাইটিং টাইটিঙো কৰা হয় এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টোত অলপমান সৰু হ'ল কিন্তু নেক্সট টাইম আৰু বেলেগ ভিডিঅ' পুনৰ লগ পাম তো তেতিয়ালৈ চাই থাকক